हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल टेक्निकल कॉर्नर। टेक्निकल कॉर्नरলৈ আপোনাক স্বাগতম। তো আজি বহুদিন ধৰি ফেচবুকত আমি দেখা পাই আহিছোঁ যে এটা এপ ব্যৱহাৰ কৰি মানুহে কিছুমান নাম লিখি আছে, যিটো এপ নেকি ইউজ কৰি মানুহে আপোনাৰ নাম লিখিছে। অসমীয়া সংস্কৃতিৰ কিছুমান সঁজুলি ব্যৱহাৰ কৰি নাম লিখিছে, যেনে ধৰক জাপি, পেঁপা, বিহুৱানখন ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ নাম লিখা দেখা গৈছে। তো বহুতে ফেচবুকত লিখিছে যে আপুনি আপোনাৰ নামটো তলত কমেণ্ট কৰক, আপোনাক এনেধৰণৰ নাম বনাই দিয়া হ'ব। তো আপোনাক মই এইটোৱে ক'বলৈ ওলাইছোঁ যে আপুনি কাকো কমেণ্ট কৰিব নালাগে। আপোনাক আজি মই দেখাই দিম যে আপুনিও আপোনাৰ নামটো এনেধৰণে লিখিব পাৰিব বা বনাব পাৰিব। আপুনি বেলেগকো বনাই দিব পাৰিব। তো কেনেকৈ বনায় তাৰ কাৰণে মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। তাৰ কাৰণে আপোনাক এটা এপ জৰুৰত হ'ব। তো এপটো আপুনি প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰিব পাৰিব, আৰু নহ'লে মই তলত ডেছক্ৰিপশ্যনত লিংকত দি দিছোঁ। এপটো তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে। আৰু তাৰ কাৰণে আপুনি যি ব্যৱহাৰ কৰে বেকগ্ৰাউণ্ডত ইমেজ, তো আপুনি গুগলৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। আপুনি যেনে ধৰণৰ ইমেজ ভাল পায়, বিহুৱান ভাল পায়, বিহুৱান ডাউনলোড কৰি ল'ব পাৰে। পেঁপা ভাল পায়, পেঁপা ডাউনলোড কৰক। কপৌফুল ভাল পায়, তো যি আপুনি ইমেজ ভাল পায়, বেকগ্ৰাউণ্ড ইমেজ, তো এইটো ডাউনলোড কৰিব পাৰে। আৰু আপুনি টেক্সচাৰ ইমেজো ডাউনলোড কৰি ল'ব পাৰে। আৰু নহ'লে আপোনাক তলত ডেছক্ৰিপশ্যনত মই লিংকত দি দিছোঁ, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে। তো আপুনি এপটো প্ৰথমতে প্লে ষ্ট'ৰত গৈ আপুনি পিক্সেল লেব বুলি চাৰ্চ কৰিলে ইয়াতে আহি যাব। তো সেইটো ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনাক স্ক্ৰীণত দেখাই দিছোঁ, আপুনি চাই লওক কেনেদৰে এই এপটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ ইচ্ছামতে 3D টেক্সট ব্যৱহাৰ কৰি আপুনি নাম লিখিব পাৰে। আহক ভিডিঅ'টো চাই লওক। প্ৰথমে আপুনি প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি কিনে ইয়াতে আপুনি পিক্সেল লেব বুলি লিখিব। পিক্সেল লেব বুলি লিখি কিনে আপুনি লিখিলে আপোনাৰ এপটো আহি যাব পিক্সেল লেবৰ এনেধৰণৰ। তো আপুনি ইয়াৰ পৰাই প্লে ষ্ট'ৰৰ পৰাই পিক্সেল লেব এপটো আপুনি ডাউনলোড কৰি ল'ব, যিটো মোৰ ডাউনলোড হৈয়ে আছে। তো গতিকে অ'পেন বুলি আহিছে। আৰু আনহাতে আপুনি মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপুনি তাৰ পৰা ডাইৰেক্ট গৈ প্লে ষ্ট'ৰৰ পৰাই পিক্সেল লেব এপটো ডাউনলোড কৰি ল'ব পাৰে। তো মই ডাইৰেক্ট অ'পেন কৰি লৈছোঁ। অ'পেন কৰি এইদৰে এনেধৰণৰ ডিফল্টটো আহি গৈছে। তো আপুনি ইয়াতে গৈ ওপৰত 3 ডটত যাব, গৈ আপুনি ইমেজ চাইজটো আপুনি ইয়াতে কাষ্টমাৰ জেগাত ক্লিক কৰি আপুনি ইয়াতে ক্লিক কৰি স্কুৱেৰ কৰি ল'ব, অ'কে কৰি দিব। তাৰপিছত আপুনি ওপৰফালে জেগাত 3 ডটত গৈ আপুনি ইউজ ইমেজ ফ্ৰম গেলাৰী, আপুনি যি ইমেজ বেকগ্ৰাউণ্ডত ইউজ কৰিব সেই ইমেজটো আপুনি গেলাৰীৰ পৰা চিলেক্ট কৰি ল'ব। তো মই অলৰেডি ডেছক্ৰিপশ্যনত দি দিছোঁ, আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। আপুনি আপোনাৰ ইচ্ছা অনুযায়ী আপুনি ডাউনলোড কৰিব পাৰে। তো মই ইয়াৰ পৰাই এইটো যিহেতু বেকগ্ৰাউণ্ডৰ ইমেজ ভাল লাগিব আৰু এইটো বেছি চলি আছে, এইটো মই ডাউনলোড কৰি লৈছোঁ। তাৰপিছত এইটো স্কুৱেৰ লেফ্ট চাইডে দেখিছে আপুনি স্কেলবিলাক কৰা 1:1ত ক্লিক কৰিব, কৰি আপুনি ইয়াতে অ'কে কৰি দিব। অ'কে কৰি ল'লে আপোনাৰ বেকগ্ৰাউণ্ড ইমেজটো আহি গৈছে এনেধৰণে। এতিয়া আপুনি আহিল টেক্সট, তলফালে এ বুলি যিটো চিম্বল আছে, এ আখৰৰ এইটোত ক্লিক কৰিব। ইয়াতে আহি গ'ল টেক্স। তো আপুনি এডিটত ক্লিক কৰিব। এডিটত ক্লিক কৰাৰ লগে নিউ টেক্সট আহি গ'ল। এতিয়া আপুনি এছামিজ কীবৰ্ড লাগিব। আপোনাক এছামিজ কীবৰ্ডৰ লিংকটো মই তলত দি দিছোঁ, গুগল ইণ্ডিক কীবৰ্ড বুলি। তো আপুনি ডেছক্ৰিপশ্যনত গৈ এই গুগল ইণ্ডিক কীবৰ্ডখন আপুনি তাৰ পৰাই ডাউনলোড কৰি ল'ব পাৰে। এতিয়া আপুনি যি লিখিব আপোনাৰ নাম লিখে আৰু কি বা লিখে আপুনি জানিব। তো আপুনি এইটো ইয়াতে টাইপ কৰক। তো মই ইয়াতে অসমীয়া লিখিলোঁ, অসমীয়া লিখি অ'কে কৰি দিলোঁ। অ'কে কৰি ল'লে এনেধৰণৰ অসমীয়া লিখা আহি গ'ল। তো ইয়াতে মই আখৰটো অলপমান ডাঙৰ কৰিব বিচাৰোঁ। তো ডাঙৰ কৰিব লাগিলে ইয়াতে যিটো চিম্বল আছে ডাবল টি চিম্বলটো, তাত ক্লিক কৰিব, কৰি এইটো প্লাছৰ পৰা টানি দিব। এইটো এনেধৰণে দিলে প্লাছ কৰি দিলে ডাঙৰ হৈ যাব। তো অ'কে কৰি দিব। তাৰপিছত দ্বিতীয়তে আহি গ'ল আপুনি কি টেক্সচাৰ ইমেজ ব্যৱহাৰ কৰিব, মানে আপুনি বেকগ্ৰাউণ্ড ইমেজ এটা দি দিলে, আৰু দ্বিতীয়তে আপুনি যিটো আখৰ লিখিছে, টেক্সট লিখিছে, তাৰ পিছফালে আপুনি কি বেকগ্ৰাউণ্ড ইমেজ লগাব, মানে যিটো টেক্সচাৰ ইমেজ বুলি কয়। তো সেইটো হ'ল এতিয়া টেক্সচাৰত গৈ ক্লিক কৰিব। ইয়াতে ন' টেক্সচাৰ চিলেক্টেড আছে, আপুনি ইয়াতে ৰাইট চাইডে টেক্সচাৰত ক্লিক কৰিব। এনেধৰণৰ আপোনাৰ গেলাৰীৰ পৰাই ইমেজবোৰ ল'ব পাৰে। আপুনি যি ইমেজ ব্যৱহাৰ কৰিব আপুনি ল'ব পাৰে। ৰিচেণ্ট বুলি আহিছে, আপুনি ইয়াতে লেফ্ট চাইডে 3 ডটত গৈ কিনে আপুনি ওপৰৰ পৰাই মানে তলত গেলাৰী আহিছে, তো গেলাৰীৰ পৰা ল'ব পাৰে আপুনি আপোনাৰ ইচ্ছা অনুযায়ী। তো মই ইয়াতে ৰিচেণ্ট যিটো মই ডাউনলোড কৰি থৈছোঁ, তো মই ইয়াৰ পৰা লৈ লৈছোঁ। ইয়াতে বিহুৱানৰ ইমেজটো লৈ লৈছোঁ, মানে আমাৰ যিখন
গামোচা গামোচাৰ ইমেজটো লৈ লৈছোঁ এনেদৰে আপুনি ক্ৰপ কৰি ল'ব ক্ৰপ কৰিলে ইয়াতে আপোনাৰ টেক্সচাৰটো আহি গ'ল তো আপুনি এনেদৰে কম বেছি কৰিব পাৰে এডজাষ্টমেণ্টটো ঠিক আছে তো ক্লিক কৰি দিব তাৰপিছত এইটো আপুনি এতিয়া এইটো কি কৰিব অকণমান আখৰটো অকণমান ডাঙৰ কৰি দিয়ক টেক্সটটো অকণমান ডাঙৰ কৰি অ'কে কৰি দিয়ক তাৰপিছত আপুনি ইয়াত ৰিলেটিভ পজিশ্যনত আহিব এইটো চেণ্টাৰ কৰি ল'ব চেণ্টাৰ কৰি অ'কে কৰি দিব তাৰপিছত আপোনাৰ মেইন কথাটো হ'ল যিটো ফন্ট ব্যৱহাৰ কৰোঁ আমি এই ফন্টটো এ বি সিলেক্ট কৰিব তাৰপৰা সিলেক্ট কৰাৰ লগে লগে আপুনি ইয়াতে ফন্ট আছে মাই ফন্ট আছে ৰিচেণ্ট আছে তো আপুনি ইয়াৰ ফন্টটো এছামিছৰ যিটো ফন্ট আপোনাক মই ডেছক্ৰিপশ্যনত দি দিছোঁ তলত লিংক তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব এছামিছৰ ফন্টবিলাক তো এতিয়া মাই ফন্টত যাব গৈ আপুনি ইয়াতে এইটো 3 নম্বৰ যিটো ওপৰৰ 3 নম্বৰ ফেজলি যিটো ইউনিকোড বুলি আছে এইটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিলে আপোনাৰ টেক্সটটো এনেকুৱা ধৰণৰ হৈ যাব আপোনাৰ তাৰপিছত আপুনি এবাৰ চেণ্টাৰ কৰি ল'ব চেণ্টাৰ ৰিলেটিভ পজিশ্যনত গৈ কিনে এইটো ৰিলেটিভ পজিশ্যন আপুনি চেণ্টাৰ কৰি ল'ব তো আপোনাৰ এনেদৰে আপুনি আপোনাৰ নাম লিখিব পাৰে যি লিখিব পাৰে আৰু আপুনি শেষত কি কৰিব ইয়াতে আপুনি ষ্ট্ৰক দিব পাৰে ষ্ট্ৰকত অ'কে কৰিলে আপুনি ছাইডৰ মানে আপোনাৰ যিটো টেক্সট লিখিছে ছাইডৰ টেক্সটৰ কালাৰটো আপুনি চেঞ্জ কৰিব পাৰে ইয়াত আপুনি ৰেড দিব পাৰে বা আপুনি গ্ৰীণ দিব পাৰে এনেধৰণে আপুনি চেঞ্জ কৰিব পাৰে তো এইটো আপুনি কম বেছিও কৰিব পাৰে মানে আখৰৰ সাইডৰ যিটো মানে কি আউটলাইন কালাৰটো কম বেছি কৰিব পাৰে তো ওকে কৰি দিব তাৰপিছত আপুনি যাব 3D টেক্সট এইটো 3D টেক্সটটো এনেবল কৰি দিব ওকে কৰি দিব তাৰপিছত ৰাইট চিনটো ক্লিক ওকে কৰি দিব তাৰপিছত 3D ৰুটত আহিব 3D ৰুটত আহি আপুনি টেক্সটটো এনেধৰণে আপুনি মুভমেণ্ট কৰিব পাৰে 3D কৰিব পাৰে আপোনাৰ ইচ্ছা অনুযায়ী আপুনি এনেধৰণে আপোনাৰ নাম লিখিব পাৰে আপোনাৰ যি ইচ্ছা সেইটো লিখিব পাৰে ঠিক আছে এইটো এনেদৰে আপুনি মুভমেণ্ট কৰি আপোনাৰ ইচ্ছা অনুযায়ী আপোনাৰ নামটো তাৰপৰা আপুনি কি কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ৰাইট সাইডৰ পৰা আপুনি 3 নম্বৰত আহিব মানে চেণ্টাৰত যিটো চিম্বল আছে আপোনাৰ চিম্বলটোত ক্লিক কৰিব তাৰপিছত ইম্পৰ্ট বুলি আছে ইম্পৰ্টত ক্লিক কৰিব ইম্পৰ্টত ক্লিক কৰি আপুনি ইয়াৰ পৰাই যিকোনো পিকচাৰ দিব পাৰে এইটো মই বাটাৰফ্লাই পিকচাৰটো লৈ লৈছোঁ তাৰপিছত মই অ'কে কৰি দিছোঁ ইয়াতে আপুনি বাটাৰফ্লাইটো লগাই দিব পাৰে ঠিক আছে আপোনাৰ ইচ্ছা অনুযায়ী মই এছামিছ অসমীয়া শব্দটো তললৈ লৈ আহিছোঁ আৰু ইয়াতে বাটাৰফ্লাইটো অলপমান ডাঙৰ কৰি এনেধৰণে দি দিছোঁ তাৰপিছত আপোনাৰ ফটোটো এনেদৰে বনোৱা হোৱাৰ পিছত আপুনি ফটোটো ছেভ কৰিবলৈ ওপৰত ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি ছেভ এজ ইমেজ কৰি দিব ছেভ ইমেজ কৰি দিলে ছেভ টু গেলাৰী ছেভ কৰিব তাৰপিছত আপোনাৰ ফটোটো গেলাৰীত ছেভ হৈ যাব যদি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব যাতে আপুনি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকে